প্ৰথমতে মই পিঠাগুড়িখিনি নাৰিকল আৰু চেনি সানি দিছোঁ আৰু লগতে গাখীৰ অকণমানো দি ভালদৰে সানি দিছোঁ। পিঠাগুড়িখিনি যেতিয়ালৈকে ভালদৰে সকলোবোৰ নাযায় তেতিয়ালৈকে ভালদৰে সানিয়ে থাকিম। যেনে সকলোবোৰ ভালদৰে সান খাই গৈছে আৰু অলপ অলপ সৰু সৰুকৈ লদাৰ টুকুৰা দেখিবলৈ পাইছে। আৰু মই চালনী এখন লৈ ভালদৰে সকলোবোৰ আকৌ চালি ল'ম। ডাঙৰ ডাঙৰ যে টুকুৰাবোৰ দেখিছে সেইবোৰ আকৌ ভালদৰে সৰু সৰুকৈ ভাঙিবৰ কাৰণে ভালদৰে চালি ল'ম। ভালদৰে চালি লোৱাৰ পাছত আকৌ হাতখনেৰে সৰু সৰুকৈ চালনীৰে সৰকিব পৰাকৈ মই টুকুৰাবোৰ ভাঙি দিম। দেখিছেনে সকলোবোৰ তলৰে পৰি গৈছে। ডাঙৰ টুকুৰাবোৰ থাকে নহয়, তেতিয়া পিঠাবিলাক বনাবলৈ ইমান ভাল নহয় আৰু পিঠাবিলাকো ভালদৰে নুঠে। দেখিছেনে সৰু সৰুকৈ ইমান ধুনীয়াকৈ হৈ গ'ল নহয়। ডাঙৰ টুকুৰাবোৰ সকলোকে ভাঙি দিলোঁ। ব'লক এতিয়া বনাবৰ কাৰণে আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ ডিছপ'জেবল কাপ কেইটামান আৰু সেইকেইটা সৰু সৰুকৈ ফুটা কৰি লৈছোঁ। এনেদৰে ডিছপ'জেবল কাপটোত ভৰাই দিছোঁ। পানীখিনি গৰম হোৱাৰ পাছত মই তাত এনেদৰে সুমিয়াই দিছোঁ। পিঠাখিনি নিসিজালৈকে কুকাৰটোতে মই থৈ দিম। এতিয়া সিজিব নহয়, তেতিয়া তাৰ পৰা ধোঁৱা বলিবলৈ ল'ব। এইটো সিজে মানে আকৌ মই আৰু বেলেগ দুটামানতো ভৰাই লৈছোঁ এনেদৰে। প্ৰথমতে মই পিঠাগুড়িখিনি নাৰিকল আৰু চেনি সানি